নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ফাইনেলি আজি আহিছিলোঁ মানে মই লগৰ এটাৰ লগত এটা ঘৰলৈ। তো মানে সিহঁতৰ ঘৰত মানে কিবা এটা মানে ৰেডি কৰিছে বুলি কৈছে। কি ৰেডি কৰিছে নাজানো, আমি গম নোপোৱাকৈ আৰু। তো এতিয়া মই মানে তালৈ যাওঁ, আমাৰ কেমেৰামেনে দেখাব। এয়া এতিয়া ধুনীয়াকৈ তামোল মানে বতাত দিছে, যিহেতু মানে কাৰোবাক শুনাইছে নেকি বাৰু? তো যিহেতু মানে আমাৰ ইয়াত দেখিব পাইছে তামোল মানে আমাৰ অসমীয়া যিহেতু মানে একেবাৰে খাচ মানে আলহী আহিলে দিয়ে আৰু। তো বাহিৰত থাকিলে মানে এই বস্তুটো আমি যিহেতু নাপাওঁ, তো এতিয়া আহা আগে মইহে যাব লগা হৈছে। আৰু এয়া মানে মেইনকে ঘৰৰ সিহঁতৰ ঘৰত আহিছিলোঁ। কিবা এটা কৈ দিয়া তুমি। চলো তো এতিয়া আহা মানে আগতীয়াকৈ মই আহি আছোঁ মানে পাকঘৰতে সোমাইছোঁ আৰু। এইপিনে ধান দেখিব পাইছে, খাই শেষ কৰিব নোৱাৰিব মানে এদিনত। এইফালে পুৰা একদম ধানৰ বস্তা থাক লগাই থৈছে মানে। আৰু এইপিনে সিহঁতৰ মানে চৌকা, যিহেতু আমাৰ মানে একদম পুৰা নেচাৰেল মানে গাঁৱলীয়া আৰু এইফালে গেছ চেছ পুৰা মানে পুৰা সজাই থৈছে মানে কাঁহী বাতি। এইফালে ভাতৰ কাঁহী দেখিব পাইছে। তো মানে ক'ত বহিম এতিয়া মই? তই মাতিব তো এইপিনে মানে আহি যোৱা। তো এইফালে মানে ফাইনেলি ভাতৰ কাঁহীখন দেখিব পাইছে, কি ধুনীয়াকৈ মানে কাঁহৰ কাঁহীত একদম দিছে। আমাৰ এইফালে কৈ দিয়া তোমাৰ নামটো কি হয়? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নমিতা গগৈ। এয়া নমিতা গগৈহঁতৰ ঘৰত আহিছোঁ আৰু। এইফালে আমাৰ লগৰটো মানে বাপেক আৰু এইপিনে চুলাই বটল পূৰা থৈ দিছে বুলি নাভাবিব, এয়া পানী বটল মানে আমাৰ পানী। তো আমি খানা অঁ কিবা এটা ক'ব নেকি আপুনি? আমি আৰু খানাও ইয়াত তৈয়াৰী কৰি দিলে, এটাইজন বহি মেলি আৰু মিলা প্ৰীতিকে খাম আৰু খাব লাগে। সকলো মুখৰ আগতে দিছে, সকলোৱে খাব টাইম হৈছে, খাব লাগে। আৰু আমাৰ এইপিনে ৰান্ধনি পূৰা কাম লাগি আছে আৰু। তো বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো ইমানেই। ভাল লাগিলে মানে শ্বেয়াৰ কৰিব আৰু।